নমস্কাৰ সকলোকে আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিছেনে মানুহজনে দুটা লেগ পিচ লৈ আহিছে। লেগ পিচ দুটা ধুনীয়াকৈ সকলোখিনি মছলা ঘৰত যি মছলা আছে সকলোখিনি মছলা দিছোঁ আৰু এটা মছলা দিছোঁ চিকেন কাবাব মছলা দিছোঁ আৰু দৈও দিছোঁ, লগতে অকণমান নেমু চেপি দিছোঁ। ধুনীয়াকৈ লেগ পিচ দুটা মেৰিনেট কৰি ৰাখি দিম অলপ সময়। তাৰপিছতে এয়া কুকাৰ এটা লৈছোঁ, কুকাৰটোতে অকণমান তেল দিলোঁ, তাৰপৰা পিঁয়াজ দিলোঁ। যিহেতু মাংসটো এনেকৈ বনালেতো নহ'ব ন, অকণমানটো গ্ৰেভি লাগিব। তাৰপিছতে এয়া পিঁয়াজখিনি অকণমান ভাজা হোৱাৰ পিছত বিলাহী দি দিছোঁ সৰু সৰুকৈ কাটি। তাৰপৰা বিলাহীখিনি অলপ ভালদৰে ভাজি ল'ম। তাৰপৰা তাতে অকণমান আদা নহৰু দি দিছোঁ আৰু অকণমান দি দিম নিমখ। বিলাহীখিনি অকণমান গলিবৰ কাৰণে নিমখ দি দিম। আৰু এয়া ভালদৰে বিলাহীখিনি ভাজি ল'লোঁ, অকণমান গলিবলৈ দিলোঁ। তাৰপিছতে দি দিছোঁ লেগ পিচ দুটা, আৰু লেগ পিচ দুটাত নিমখ হালধি মছলা সকলোখিনি মেৰিনেট কৰি ৰাখিয়ে থৈছোঁ যিহেতু, সেইটো কাৰণে মই বিলাহীখিনিত অকণমান কম নিমখ দিলোঁ। আৰু এয়া লেগ পিচ দুটা দি ধুনীয়াকৈ অকণমান পানী দিলোঁ। পানী দি পেলাই এতিয়া 7টা চিটি মাৰিব দিছোঁ। 7টা চিটি মৰাৰ পিছত এয়া দেখিছেনে, দেখিবলৈ ধুনীয়া লাগিছে নহয়নে? ৰ'ব উলিয়াই লওঁ বাতি এটাত। আজি আকৌ কেমেৰাটো মই ধৰি আছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু এয়া দেখিবলৈ বহুত ধুনীয়া লাগিছে। একদম মানুহজনৰ মতে বনাইছোঁ দেই। আৰু ভিডিঅ'টো কিন্তু এদিনৰ আগৰ ভিডিঅ'টো আজিহে এডিট কৰিছোঁ। আৰু তাতে মই অকণমান দি দিম ওপৰতে ধনিয়া দি দিয়াৰ লগে দেখিবলৈ অকণমান বেলেগ হৈ গৈছে নহয়নে? আৰু খাবলৈ যে বহুত ভাল লাগিল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।